হেল্ল' এভৰিৱান, আজি যিহেতু দেৱালী, আজি কিন্তু দেৱালীত মই মোৰ নিজৰ ঘৰত নাই দিয়কচোন, মাৰ ঘৰতে আছোঁ। যিহেতু মাৰ ঘৰলৈ আহিছিলোঁ, আজি যোৱাই নহ'ল। বতৰটো বেয়া আছিলে আৰু গধূলি গ'লে নিয়ৰে ঠাণ্ডা পায় বুলি মানে যোৱাই নহ'ল। সেয়ে আজি মাৰ ঘৰত দেৱালীকে অলপমান আপোনালোকক দেখুৱাই দিলোঁ পৰিৱেশটো। এয়া চাকি বন্তি জ্বলোৱা হৈ গ'ল, মই জ্বলোৱা নাই বাৰু। বাকী এয়া বন্তিহঁতে জ্বলালে চাকি বন্তি, মই এনে আছোঁ। বিজুলী বা বঢ়িয়া বঢ়িয়া, এইবাৰ বঢ়িয়া হৈছে দে। ভয় লাগে নাই এইবাৰ ন কোনো? এইবাৰ ভয় লাগে নাই? শলাডাল য'তে ত'তে পেলাই নিদিবা, শলাডাল নেপেলাবা। মাহীক দিয়া দিয়া দিয়া, মোক দিয়া। জুই লাগি আছে, দিয়া মোক। পুৰিব তোমাক। বা চুপাৰ বেকমেনে ইমিতত কাম কৰে, কম চুপাৰ বেকমেন। আমাৰ নিয়ৰৰ সাহসটো চাওকচোন, সি মানে বিজুলীডাল জ্বলাবৰ কাৰণেও সাহস নাই। যেতিয়া মানে পাৰা হৈ গ'ল তেতিয়া আৰু মানে পুৰা আৰু চুপাৰ বেকমেনে হৈ গ'ল সি। প্ৰথমতে সি সাহসে নকৰে বিজুলীডাল জ্বলাবলৈ। ইমান কৈ তাক বিজুলীডাল জ্বলাইছোঁ। ইমান ভয় কিয় নাজানো আৰু। আচলতে ভয় কৰা বেয়াও নহয়, ভালেই বাৰু। আজিকালি বিজুলীৰ বহুত দাম হৈছে ন, নহ'লেও বাপৰে এই পেকেটত 30 টকা, আচৰিত দেই। এয়া মোৰ ফালৰ পৰা আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাকী আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম।